জোকাইছে মানে মই কি যে অদৰকাৰী লেকচাৰ দি আছে একেবাৰে জ্ঞান দিবলৈ বনোৱা নাই আচলতে ভিডিঅ'টো অলপ বেলেগ মোৰ অন্য ভিডিঅ'সমূহতকৈ কিন্তু কথাটো অকণমান জৰুৰী সেইকাৰণে মই আচলতে নবনাই নোৱাৰিলোঁ সকলোৱে হয়তো ইতিমধ্যে জানিছে যি ঘটনা ঘটি আছে যে শিক্ষকৰ ওপৰত শিক্ষাৰ্থীৰ প্ৰহাৰ এই যে নতুনকৈ বনাইছে ব্ৰিজখন তাৰ ওপৰত কিমান কি লেতেৰা বস্তু পেলাইছে ডেকৰেশ্যন কৰি থোৱা যি ফুলৰ মালা সেইসমূহ লৈ পেলাই ঘৰ পাইছেগৈ ইত্যাদি কৰি বহুতো ঘটনা আছে যিখিনি মোৰ বৰ্তমান মনলৈ আহিছে মই সেইখিনিকেহে কৈছোঁ শিক্ষাৰ্থীসকলক এই যে মৰেল এডুকেশ্যন বা মৰেল ভেলিউজবিলাক যে আমি শিকোৱা হোৱা নাই সেই কথাটোৱে কিন্তু খুব বেছি বেকফায়াৰ কৰিছে মই সেইটো কথা ফিল কৰিছোঁ আজি মোক বেছিকৈ ট্ৰিগাৰ কৰিলে তাৰ কাৰণটো হৈছে দুদিনমানৰ আগত মই স্কুললৈ গৈ আছিলোঁ মোৰ ভাড়া ঘৰৰ পৰা স্কুল অলপ দূৰত গতিকে মই স্কুটিলৈ গৈ আছিলোঁ আৰু তেনেকুৱাতে ক্লাছ 6-7 ইমান মানৰে হ'ব এজন 3-4জনমান ল'ৰা আছিলে স্কুললৈ গৈ আছে কিন্তু সিহঁতেও মোক জোকাইছে মানে অকণমান সময় ৰৈ পেলাই কিবা এটা ক'লোঁ সিহঁতক কিন্তু মোৰ যিহেতু বহুত দেৰি হৈ আছিলে মই গুচি গ'লোঁ স্কুললৈ আৰু কথাটো আচলতে মই পাহৰা নাই মই মোৰ বাকী শিক্ষাগুৰুসকলক কৈছোঁগৈ কিন্তু হ'লেও মই সেই কথাটো বৰকৈ গুৰুত্ব নিদিলোঁ এতিয়া মই এইকেইদিনত যিমানখিনি কথা শুনিছোঁ বা দেখিছোঁ ছ'চিয়েল মিডিয়াত আপোনালোক সকলোৱে দেখিছে এই কথাবিলাক চোৱাটো খুব জৰুৰী হৈ পৰিছে মই যেতিয়া শিক্ষাৰ্থীসকলৰ লগত কথা পাতোঁ বা পাঠদান চলি থকাৰ মাজতো যেতিয়া সুবিধা পাওঁ মই সিহঁতক এটা কথাই কওঁ যে প্ৰত্যেকটো বিষয়ত 100ৰ ভিতৰত 100 পোৱাটো ইমান জৰুৰী নহয় লাগে নম্বৰো আমাক লাগিব কিন্তু এই যে সমাজত জীয়াই থাকিবলৈ মানুহ হিচাপে ভাল মানুহ হিচাপে জীয়াই থাকিবলৈ যিখিনি আমাৰ স্কিলছ লাগে সেইখিনি আয়ত্ব কৰাটো অতি জৰুৰী কোনোবা এজন মানুহক বডি শেমিং কৰা কোনোবা এজন মানুহে কিবা এটা ভাল পায় তাক লৈ ট্ৰল কৰা এইবিলাক কথা যে খুব বেয়া মই কিন্তু সদায়ে সিহঁতক কওঁ এতিয়া যে মই আপোনালোকক এইখিনি কথা কৈ আছোঁ কোনোবাই ভাবিব কি যে অদৰকাৰী লেকচাৰ দি আছে কিন্তু এই কথাবিলাক আকৌ এবাৰ আওৰাবলৈ সময় আহি গৈছে কিন্তু মই আপোনালোকক একেবাৰে জ্ঞান দিবলৈ বনোৱা নাই আচলতে বহুত দুখ লাগিছে এনেকুৱা যেতিয়া ঘটনাবিলাক হয় শিক্ষক ময়ো যিহেতু কথাখিনিৰ ওপৰত আপোনালোকৰ যি মতামত আছে আৰু আপোনালোকে যদি ভাবে যে এইখিনি কাম কৰিলে আমাৰ শিক্ষাৰ্থীসকল শুদ্ধ পথলৈ যাব কিন্তু আমাক জনাব ধন্যবাদ